Hello everyone, good morning. নমস্কাৰ মই সুমী স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া সুমীৰ আন এটি ভিডিঅ'লৈ। ভিডিঅ'টো চাই ভাল পাব আৰু আজি এটা ৰেচিপি লৈ আহিছোঁ টেঙা মৰাৰে মাছ আৰু ভিডিঅ'টো চাই থাকক কেনেকৈ বনাওঁ। প্ৰথমতে মই কেৰাহীখন গৰম কৰি লৈছোঁ, অকণমান গৰম হ'ব দিছোঁ আৰু গৰমত টেঙা মৰা খাই খুব ভাল লাগে ন, গৰমত মানে অকণমান টেঙা খালে ভাল লাগে। এতিয়া তেল দি দিছোঁ অকণমান গৰম হোৱাকৈ, পাছত এতিয়া দি দিম পাঁচফোৰণখিনি অকণমান লৰাই থাকিব। তাৰপিছত দি দিম এতিয়া মই আদা নহৰু লৈছিলোঁ, পিঁয়াজ আদা নহৰু জলকীয়া সেইখিনি দি দিলোঁ। এতিয়া এইখিনি ভালকৈ লৰাই থাকিম, ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। আৰু এইখিনি এনেকৈ ৰঙচুৱাকৈ ভাজি ল'ম আৰু গৰমত টেঙা মৰাৰ মাছ কোনে খাই ভাল পোৱা কমেণ্ট কৰি জনাবা। আৰু এইখিনি ভাজি হোৱাৰ পিছত আমি টেঙা মৰা পাতখিনি দি ল'ম। টেঙা মৰা আমাৰ ইয়াতে মেচকা টেঙা বুলি কয় ঘৰুৱাত। এতিয়া হোৱাৰ পিছত এইখিনি মেচকা টেঙাখিনি দি ল'ম, দি অকণমান লৰাই ঢাকি থ'ম। আৰু এইখিনি ৰেচিপি কেনে পাই জনাব। আৰু এনেকৈ লৰাই শুকাই যোৱালৈকে মই আধা উলিয়াই থৈ দিম। টেঙা মৰাৰ জোলখনো ভাল লাগে আৰু ভাজিখনো ভাল লাগে খাবলৈ মাছৰ লগত। আৰু এতিয়া আধা উলিয়াই থৈ দিম। আৰু এইখিনি ভাজি হোৱাৰ পিছত এতিয়া পানী দি ল'ম আৰু খুন্দি লোৱা পিঠাগুড়িখিনিও দি ল'ম। আৰু এতিয়া আৰু অকণমান পানী দিম, যিমানখিনি লাগে সিমানখিনি জোখমতে পানী দি ল'ম। দি পেলাই এতিয়া অকণমান উতলি আহিব, তেতিয়া মাছখিনি দি ঢাকনি দিম আৰু এনেকৈয়ে হৈ থাকিব ৰেচিপিটো। আৰু টেঙা মৰা গৰমত কোনে খাই ভাল পোৱা প্লিজ কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো কেনে পাই জনাব আৰু সকলোকে শেষত বাই বাই।